নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, হঠাতে আহি পৰিল সমগ্ৰ অসমবাসীৰ বাবে এটি দুখবৰ। আমাৰ সকলোৰে মৰমৰ জুবিন দা বৰ্তমান অসুস্থ হৈ পৰিছে। আমি জানিব পৰা মতে বাথৰুমত পিছলি মূৰত আঘাত পোৱাৰ বাবে ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলত চিকিৎসাধীন হৈ আছে। জুবিন দাৰ সঁচাকৈ এই খবৰটি সমগ্ৰ ৰাজ্য কঁপাই তুলিছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ জুবিন দা অতি সোনকালে যেন সুস্থ হৈ উঠে। আৰু গাইজ, আপোনালোকেও ভগৱানৰ ওচৰত জুবিন দাৰ বাবে প্ৰাৰ্থনা কৰিব যাতে জুবিন দাই অতি সোনকালে সুস্থ হৈ উঠে যেন। গাইজ, আৰু আমাৰ নতুন আপডেটবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।